আপুনি যদি এজন ইউটিউবাৰ আৰু কাষ্টমাৰ ইউআইএল বিষয়ে নাজানে আজি ভিডিঅ'ত আপোনাৰ বাবে গতিকে মিছ নকৰিব আৰু ইউটিউব চেনেল নথকা সকলে এই ভিডিঅ'টো চাব পাৰিব আৰু নজনা কথা এটা জানিব পাৰিব যদি সময় আছে চাওক আৰু আপোনালোকে 100 সাবস্ক্ৰাইবাৰ পুৰা কৰি মোক এই ভিডিঅ'টো বনাবলৈ সুযোগ দিয়াৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো আৰু সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো কাষ্টমাৰ ইউআৰএল কি বা কিয় ইমান জৰুৰী সেইখিনি মই পিছত কম আগতে যিসকলে কাষ্টম ইউআৰএল বিষয়ে জানে বা কেনেদৰে কি কৰিব লাগে সেইখিনি নজনাৰ বাবে এই ভিডিঅ'ৰ মাজলৈ আহিছে গতিকে আগতে মই ল্যাপটপৰ স্ক্ৰিনৰ আগতে কেনেকৈ কি কৰিব লাগে সেইখিনি দেখাই আছো আৰু তাৰে পিছত মই সুবিধাখিনিৰ বিষয়ে কম গতিকে আহক স্ক্ৰিনত পোনপ্ৰথমতে ক্ৰোম ব্ৰাউজাৰত ইউটিউবটো ওপেন কৰি লৈ আপোনাৰ একাউণ্টটো লগইন কৰি ল'ব মোৰ বাৰু লগইন হৈ আছে চাওক ৰাইট সাইডৰ চুকুৰ ফালে ইয়াতে আপোনালোকে লগইন কৰি ল'ব তাত ক্লিক কৰি ইউটিউব ষ্টুডিঅ'টো খুলি ল'ব ওপৰৰ পৰা 3 নম্বৰ অপচন ইউটিউব ষ্টুডিঅ' খুলি লোৱাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এখন পেজ খোলা যাব তেতিয়া আপোনালোকে লেফট সাইডে তলৰ ফালে দেখিব কাষ্টমাইজেশ্যন এই কাষ্টমাইজেশ্যন অপচনত ক্লিক কৰিব ওপৰৰ বেসিক ইনফোত ক্লিক কৰিব এতিয়া দেখিছে চেনেল ইউআৰএলৰ বক্সটোৰ মোৰ বৰ্তমান চেনেলৰ লিংকটো যিটো মোৰ মনত নাথাকে আৰু তলত লিখা থকা আছে এ কাষ্টম ইউআৰএল ফৰ ইয়োৰ চেনেল তাত ক্লিক কৰাৰ লগে লগে চাওক ইউটিউবে প্ৰথম এটা লিংক ৰিকমেণ্ড কৰিছে যিটো মোৰ চেনেলৰ নামত আহিছে মানে মোৰ চেনেলৰ নামত আনে কোনো ইউআৰএল এতিয়ালৈ লোৱা নাই নহলে মই ল'ব নোৱাৰিলো হয় আৰু তলৰ দ্বিতীয় লিংকটোত আপুনি হেকৰ ফালে তাৰ লগত কিবা যদি এড কৰিব বিচাৰে কৰিব পাৰিব কিন্তু মই ভাবো চেনেলৰ নামত থকাটোই বেছি ভাল আৰু কিয় ভাল মই ভিডিঅ'টোৰ হেকৰ ফালে কৈ আছো গতিকে ভিডিঅ'টো হেকলৈকে চাব আৰু ইয়াতে লাৰ্ণ মোৰত ক্লিক কৰি ইয়াতে হবে গতিবিলাক দিয়া আছে আপোনালোকে গতিখিনি চাব পাৰিব পৰিচালি ইয়াতে কেনেকুৱা ধৰণৰ নাম কাষ্টমাৰ ইউআৰএল কেনেকুৱা ধৰণৰ লাগে ইয়াতে গতিবিলাক দিয়া আছে ডিসপ্লে নেম ইউটিউব ইউজাৰ নেম কি ইউজ কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি সেইখিনি দিয়া আছে মই এইখিনি নকওঁ কিন্তু গুৰুত্বপূৰ্ণ কথা আছে যে ইয়াতে কাষ্টম ইউআৰএল এলিজিবিলিটি ইয়াতে মানে আপোনালোকে কি লাগিব কি কৰি মানে হ'ব লাগিব তেতিয়াহে কৰিব পাৰিব চাওক ইউ হেভ 100 or more সাবস্ক্ৰাইবাৰ আপোনাৰ 100 সাবস্ক্ৰাইবাৰ হ'ব লাগিব বি এট লিষ্ট 30 days old আপোনাৰ চেনেলটো 30 দিন পুৰণা হ'ব লাগিব এমাহ আগতে বনোৱা চেনেল হ'ব লাগিব তাৰ পিছত আপলোড প্ৰফাইল পিকচাৰ আপোনাৰ প্ৰফাইল পিকচাৰ আপলোড থাকিব লাগিব আৰু বেনাৰ ইমেজও আপোনাৰ দিয়া থাকিব লাগিব এইখিনি থাকিলেহে আপুনি কাষ্টম ইউআৰএল সেট কৰিব পাৰিব বা ক্ৰিয়েট কৰিব পাৰিব আহক এতিয়া আগৰ পেজলৈ ঘূৰি যাওঁ আৰু মই ইয়াৰে যেটো ৰিকমেণ্ড কৰিছে মোৰ চেনেলৰ নামত সেইটোৱে মই ৰাখিম কাষ্টম ইউআৰএল হিচাপে আৰু এতিয়া একো কৰিব নালাগে মই অপচনটো সিলেক্ট কৰি লৈছো এটা বেলেগ নাই সাইডৰ পাবলিশ বটনত ক্লিক কৰিব ৰাইট সাইডে পাবলিশ বুলি লিখা আছে তাত ক্লিক কৰি কনফাৰ্ম কৰি দিব কাষ্টম ইউআৰএল পাবলিশ হৈ গ'ল এতিয়া যিকোনো ব্ৰাউজাৰত www.youtube.com/c/ আপোনাৰ চেনেলৰ নামটো মাৰি দিলে ডাইৰেক্ট আপোনাৰ চেনেলটো খোল খাই যাব গতিকে মই আৰু সাৰ্চ কৰি দেখাই নাথাকো যিসকলে কাষ্টমাৰ বিষয়ে জানে তেওঁলোকে যোৱাৰ আগত লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব এতিয়া কাষ্টম ইউআৰএল বুলি ক'লে আপোনাৰ চেনেলৰ এটা সহজ লিংক যেটো আপোনালোকে আগতে কপি পেস্ট কৰি চেনেলত নিজেও ইউজ কৰিব লগা হৈছিল বা আনৰ আগতো শেয়াৰ কৰিব লগা হৈছিল এতিয়া আপুনি কোনবাক যদি শেয়াৰ কৰিব খোজে আপোনাৰ চেনেলটো আপুনি ডাইৰেক্ট ইউআৰএলটো মনত মানে ডাইৰেক্টলি কৈ দিব পাৰিব যে www.youtube.com/ মোৰ যেনেকৈ কল্যাণ আছাম আপোনাৰ চেনেলৰ নাম কৈ দিব পাৰিব আপুনি ধৰক কৰবাত গুছি গৈছে কৰবাত গ'ল যে আপুনি মোবাইল নিয়া নাই ল্যাপটপ নাই তেতিয়া আপোনাৰ চেনেলটো চাব লাগিলে বা কিবা কথাত আপোনাৰ চেনেলটো অহা নাই বা আপুনি পাছৱৰ্ড পাহৰি গৈছে আপুনি চেনেলটো চাব লাগে মানে এই কৰি পেলাই তেতিয়া আপুনি ডাইৰেক্ট ইউআৰএল চাব পাৰিব আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল একদমই দৰকাৰী আপোনাৰ চেনেলটো যদি কেতিয়াবা হ্যাক হয় তেতিয়া ইউটিউবে আপোনাৰ আগৰ ইউআৰএল আৰু এতিয়াৰ কাস্টমাইজ ইউআৰএল দুইটা বিচাৰিব হয়তো আপোনাক আইডেন্টিফাই মানে সহজতে আইডেন্টিফাই কৰিবৰ কাৰণে বা অন্য কাৰণত আপোনাৰ পৰা বিচাৰিব তেতিয়া আপোনাৰ হাতত যদি আগৰটো মনত নাথাকে আৰু এইটোও যদি আপোনাৰ নাথাকে তেতিয়া হয়তো আপুনি পস্তাবলগীয়া হ'ব পাৰে
গতিকে আপোনালোকে নোটবুকত নোট কৰি থ'ব। আৰু তৃতীয় কথাটো হ'ল যে আপুনি আপোনাৰ চেনেল নামত URL লোৱাৰ পিছত সেইটো URL আৰু আনে ল'ব নোৱাৰে, মানে আনে ল'ব নোৱাৰিব। আৰু আনে যদি আগতে লৈ লয় কিন্তু আপুনিও ল'ব নোৱাৰিব, বা যিজনে লৈছে তেওঁৰ পৰা যদি আপুনি ল'ব বিচাৰে, তেওঁ যদি দিব বিচাৰিছে ইচ্ছাকৃতভাৱে, তেতিয়া মানে হয়তো অৰ্থৰ বিনিময় মানে বহুত কিবা দিব লগা হ'ব পাৰে, তেওঁ কিবা ডিমাণ্ড কৰিব পাৰে। গতিকে সেনেকুৱা পৰিস্থিতি যাতে নাহক, আপোনাৰ চেনেল যেতিয়া গ্ৰ' হ'ব, এতিয়া সৰু কথা লাগিছে যদিও যেতিয়া গ্ৰ' হ'ব, হয়তো এদিন আপুনি নিজৰ চেনেলৰ নামত URL ল'ব বিচাৰিব। আৰু চেনেলৰ নামত URL এই কাৰণে থাকিব লাগে যে আপোনাৰ চেনেলটো যদি ইউটিউবত চাৰ্চ কৰে, হয়তো মানে মই উদাহৰণস্বৰূপে কৈ দিছোঁ, মানে মোৰ নামটো কল্যাণ তালুকদাৰ, আৰু যদি কল্যাণ তালুকদাৰ বহুত চেনেল থাকিব পাৰে, কিন্তু যেতিয়া মই মোৰ URLটো কল্যাণ তালুকদাৰ বুলিয়ে থাকিব, মই যদি এইটো URL লৈ লওঁ, তেতিয়া মোৰ চেনেলটোৱে প্ৰথমতে চাৰ্চ বাৰত প্ৰথমতে আহিব। আৰু সেইটো চেনেলৰ ওপৰত হয়, মানে ধৰক কিবা যদি বেলেগ মানে টপিকৰ ওপৰত আপুনি টেকনিকেল বনায় বা ব্লগ বনায়, মানে তেতিয়া যদি আপুনি সেইটো বস্তুৰ ওপৰত যদি ডাইৰেক্ট বহুতখিনি থাকিলে আপোনাৰ চাৰ্চ কৰিলে যিকোনো এটা চাব বিচাৰে মানুহে ভাল, তেতিয়া আপোনাৰ যেতিয়া প্ৰথমতে আহিব তেতিয়া আপোনাৰটোৱে চাব, আপোনাৰ চেনেললৈকে আগতে মানুহে যাব। গতিকে ইমানখিনি আছিলে। আৰু যদি কিবা ৰৈ গ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ ইনষ্টা আইডিত আপোনালোকে ফ'ল' কৰিব পাৰিব, ডিছপ্লেত আপোনালোক আহি যাব। ইতিমধ্যে ভিডিঅ'টো যদি ভাল লাগিছে লাইকটো কৰিছে চাগে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, মানে বেল আইকনটো দবাই থ'ব, যাতে এনেকুৱা ভিডিঅ' আগলৈকে মানে আপোনালোকে প্ৰথমতে পায়, মানে নটিফিকেশ্যন পাই যাব, আপোনালোকে ডাইৰেক্টলি চাব পাৰিব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।